তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা সুন্দৰ ভিডিঅ'লৈ। তো বহুতৰ মুখত শুনি আহিছোঁ অসমতে এখন বিশেষ ঠাই আছে, সকলোৱে চিনাকি গোলাঘাট ডিষ্ট্ৰিক্টত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। তো বহুত দিনৰ পৰা আমি যাম বুলি ভাবি আছিলোঁ, তো কামৰ কাৰণে আমি আহিব পৰা নাই। আৰু ভাদ মাহটো গৈ শেষেই হ'ব হ'ল আৰু কেইটা দিনমান বাকী আছে। তো গতিকে আজি মোৰ লগত আহি চিনাকি কৰি দিছোঁ। এফালে আছে ফ্ৰেণ্ড মৃদু পৱন, নমস্কাৰ। এফালে আছে ধন দত্ত ধনী মানুহ মানে, আৰু এফালে আমাৰ দাদা বাবলু দা আছে। আমি গোটেইকেইজন গৈ আছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ কি জেগা আছিল? ধন মাহমৰা আছিল নেকি? গোলাঘাট ডিষ্ট্ৰিক্টৰ মাহমৰা আছিলে। অঁ আচ্ছা মাহমৰা ডিষ্ট্ৰিক্ট, মাহমৰা সেই জেগাডোখৰ নাম। অঁ তো আগত আহি পোৱা নাই, আমি প্ৰথমবাৰ আহিছোঁ, গোটেইকেইজন প্ৰথমবাৰ আহিছোঁ আৰু ৰাস্তাও ভালকৈ চিনি নাপাওঁ। আমি এতিয়া মেপ চাই যাব লাগিব, এজনো চিনি নাপাওঁ। চিন্তা কৰিব নালাগে বহু, আৰু বহুত কেইখন গাড়ী আমাৰ আগত গৈছে আৰু আহিও আছে যিহেতু ভাদ মাহ। তো বাকী সেই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বহুতো বুৰঞ্জী আছে, ইতিহাস আছে। বাকী আমিতো সকলোবোৰ নাজানো, গতিকে তাত গৈ আমি চেষ্টা কৰিম জানিবলৈ। কিবা জানে নেকি বাবুলা? কিবা এটা কৈ যাওক। এনেই মইতো বিশেষ নাজানো। হয়, বজাত 8টা খেলৰ পৰা 8জন মানুহ আহি কিনে স্থাপন কৰা কাৰণে এইটো শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ হ'ল বুলি মানে মই জানো, গম পাওঁ দেই। কিবা ভুল হৈছে গম নাপাওঁ। ঠিক আছে। অঁ আচ্ছা। আৰু বেলেগ মৃদু কিবা ক'বা নেকি? ময়ো বিশেষ নাজানো বাৰু। আৰু আঠখেলীয়া নামঘৰত মানে আৰু চাবলগীয়া বস্তু আপোনাৰ এটা ডাঙৰ পুখুৰী আছে। পুখুৰীটোত মানে পুখুৰীত মানে বহুত কাছ আছে বুলি কাছ আছে। 50জনতকৈ অধিক মানে কাছ আছে ডাঙৰ আৰু মাছো আছে ডাঙৰ। তো ধেমালি 50জনকৈ বেছি কাছ থকা পুখুৰীত মানে খুব কমেই দেখা পোৱা যায়। 50জনতকৈ ন? তো আমি তাত গৈ বাকীখিনি দেখাম, যি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ যি ভিতৰৰ দৃশ্য কিছুমান আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আৰু উপভোগ কৰক, আৰু যিমান পাৰোঁ আমি দেখাবলৈ চেষ্টা কৰিম তাত গৈ পিনে। তো গ'ল ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি নাজিৰাৰ পৰা ওলাইছিলোঁ 8টা বজাত ওলাইছিলোঁ প্ৰায়। এতিয়া টাইম হৈ গ'ল 8:40 হৈ গ'ল, 40 মিনিট লাগিলে আৰু বেছি দেৰি নাই পাবলৈ। তো আৰু কিমান কিলোমিটাৰ আছে মেপ খাই গৈ আছোঁ। 53 কিলোমিটাৰ আছে, আৰু 53 কিলোমিটাৰ আছে, আৰু 1.5 ঘণ্টামান লাগিব। 1.5 ঘণ্টাৰ পিছত আমি পাই যাম তাত। তো ফাইনেলি আমি আমগুৰি চাৰিআলি পাই গ'লোহি। তো এতিয়া আমি ডাইৰেক্ট চিধা যাম, যিটো তিতাবৰ মৰিয়নি ৰোড। তো চিধা যাব লাগিব, অলপ সোনকালে হয় এফালে গ'লে। আৰু যদি এইফালে আমি ৰাইট চাইডে গুচি যাওঁ, তো ৰাইট চাইডে আমি হাইৱে যাব পাৰিম, মানে যোৰহাট টাউন হৈ যাব পাৰিম, কিন্তু বহুত দূৰ হৈ যাব। তো এতিয়া আমি ডাইৰেক্ট চিধা যাম, এটা মৰিয়নি হৈ যাম, আৰু এইফালে মানে ডাইৰেক্ট নাগালেণ্ড গেলেকী যাবগৈ পাৰি। এতিয়া আমি চিধা যাম। এতিয়া আহি পাইছিলোঁ আমি, এইটো কি কয় মৰিয়নি ন? তো চেলেংহাটত আহি হেৰাই গৈছিলোঁ। প্ৰথমতে গৈছিলোঁ আমি এইটো ৰোডত ঠিকেই গৈ আছিলোঁ। তো এজনে ক'লে মানে তাত ল'ৰাজনক সুধিলোঁ, এজন পৰি আছে। তো ল'ৰাজনে ক'লে বোলে আপোনালোকে ঘূৰি যাওক, তো একদম চিধা গুচি যাওক। আমি চিধা গ'লোঁ, আৰু এজনে সুধিলোঁ তাত গৈ পিনে, সেইজনে আকৌ ঘূৰাই পঠিয়ালে, আমাৰ আগৰ ৰোডতে ঘূৰাই পঠিয়াই দিলে। যিজনে মাতিছিল প্ৰথম সেইজন মানে পৰিয়ে থাকিলে। প্ৰথম এজনক সুধিছিলোঁ, ৰাস্তা কিনাৰত প্ৰথম এজন মানুহক সুধিছিলোঁ যে দাদা আমি আঠখেলীয়া নামঘৰ যাম, কোনফালে যাম? সি আমাৰ মুখলৈ চালে, 2 মিনিটমান চালে, ধুনীয়াকৈ 2 মিনিটমান চালে। আমি পালোঁ যদি চাওঁতে 2 মিনিট লাগিছে, কওঁতে 10 মিনিট লাগিব, ষ্টেট গৈ থকাই ভাল। তো ঘূৰি আহি দেখিছোঁ সি তাত শুই আছে ধুনীয়াকৈ। সম্ভৱ তাৰ নিজৰ ৰাস্তাই পাহৰি গ'ল, আমাক কি বুজাব সি। একো নাই, আজি পাই যাম। কিবা এটা ভোক লাগিছে, খাই লওঁগৈ ন, চাহ কিবা এটা খাই লওঁগৈ আগত। যি কি নহওক, তো ফাইনেল আমি পাই গৈছোঁ। বেছি টাইম নালাগে আৰু, কিমান আৰু 13 কিলোমিটাৰ আছেগৈ আৰু পালোহি আৰু। মানে একদম শান্তি পৰিৱেশ, অলপ হেভি লাগিব ন। মানে এতিয়া আমি যিডোখৰ মানে এখন একো নহয়,
এতিয়া যিটো ধৰ্মীয় অনুষ্ঠানত আহি আছো আমাৰ গাড়ীত ফুল এচি যিমানটো ঠাণ্ডা লাগিছে গ্লাছত খোলা আছে তাতকৈ বেছি ঠাণ্ডা লাগিব কিয়নো তাত ধৰ্মীয় অনুষ্ঠান শান্তিৰ পৰিৱেশ গতিকে সেই শান্তিৰ পৰিৱেশ আপোনালোকে ক'তো নাপায় ঘৰতো নাপায় অফিচতো নাপায় তিনিআলিতো নাপায় আনকি ধাবাতো নাপায় মাথো নামঘৰৰ ভিতৰতে পাব গতিকে সকলো আহক ভাদ মাহত তো আহি ফাইনেলি পাই গ'লোঁ অঁ ঠিক আছে তো এইফালে থেংক ইউ দেই চমত হৈ আছে তোৰ নামটো কৈ দিয়া মোৰ নামটো জয়ন্ত সন্দিকৈ জয়ন্ত সন্দিকৈ ন আৰু এইফালে লক্ষ্য পৰা ন ঠিক আছে বাৰু দিয়া থেংক ইউ দেই তো বন্ধুসকল ফাইনেলি আমি শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ মুখ্য দুৱাৰত প্ৰৱেশ কৰিছোঁহি আৰু বন্ধুসকল এইটো যিটো ঘৰ দেখিছে আপোনালোকে এইটো হৈছে এটা অতিথিশালা মানে যিসকল বাহিৰৰ পৰা এই নামঘৰটো শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰটো চাবৰ কাৰণে আহে তেওঁলোকৰ কাৰণে থকা খোৱা সম্পূৰ্ণ ব্যৱস্থা ইয়াত কৰা হৈছে মানে ভিতৰত সোমাব মন গৈছিলে তো সোমাবলৈ মন নগ'ল এটা কাৰণ যে আমি মানে হঠাতে গুচি আহিলোঁ ভবা নাছিলোঁ ইমানবোৰ মানুহ হ'ব বুলি বহুত কম হ'ব বুলি আহিছিলোঁ কিন্তু আজি দেওবাৰ পৰি গ'ল বন্ধবাৰ গোটেই সকলোৰে যিমান বহুত দূৰৰ পৰা মানুহ হৈছে মানে হাজাৰ হাজাৰ মানুহ হৈছে আপোনালোকে দেখিছে কিমান মানুহ হৈছে চৰিয়া নিপিন্ধাৰ কাৰণে আজি আমি ভিতৰত সোমাবলৈ অলপ মন নগ'ল নিজকে ক্লাছ লগাই নিচিনা লাগিলে গতিকে যিমানটো পাৰোঁ আপোনালোকৰ ভিতৰৰ চৌপাত দেখাবলৈ চেষ্টা কৰিম যদি ভাল লাগে চাই থাকিব কমেণ্টত জনাব কৰি পিনে এনেকুৱা পালে তো ইয়াতে আহি পিনে আমাৰ দুজন দাদা পালোঁ কেতিয়া আহিলে পালেহি ন কেনেকুৱা লাগিছে ভিৰটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে হে আগবাই আমাক কি লাগিছিলে নেকি প্ৰথমবাৰ ভবা নাছিলোঁ কেনেকুৱা ভিৰ হ'ব বুলি তো ফাইনেলি বন্ধুসকল আজি আমি যিটো কাৰ্যত আহিছিলোঁ নামঘৰৰ কাৰ্যত আহিছিলোঁ আমি চাকি জ্বলাম বুলি আহিছিলোঁ ধূপ জ্বলাম বুলি আহিছিলোঁ তো ফাইনেলি হৈ গ'ল আৰু বহুতেই ভিৰ আপোনালোকে দেখিছে এতিয়াও বহুত ভিৰ আমি ওলাই আছোঁ মেইন গেটখন পাইছোঁ বহুতেই ভিৰ এতিয়াও মানুহ বহুত আহি আছে বহুত আহি গ'ল ৰাতিপুৱা আহি আৰু বহুত আহি আছে বৰ্তমান শেষ হোৱা নাই আৰু আন বাৰতকৈ বহুতেই বেছি মানে ভবাতকৈ বহুত বেছি হৈছে গতিকে গোটেইখিনি চৌপাশটো দেখাব নোৱাৰিলোঁ আৰু ভিডিঅ'টো ইমানখিনিতে আমি শেষ কৰিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট এটা কৰিব আৰু যিসকলে অহা নাই ইয়াত যিসকলে আহিম বুলি ভাবি আছে তেওঁলোকে এড্ৰেছটো দি দিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ এইটো কি মাহমৰা আছিল ন মাহমৰাত আপোনালোকে আহিব লোকেশ্যনো চাই আহিব পাৰে ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ